আমি ইয়াত বহিম আহা হেল্ল' এভৰিৱান কি খবৰ সকলোৰে আশা কৰোঁ আপোনালোক সকলো নিশ্চয় ভালে কুশলে আছে আপোনালোক সকলোকে মোৰ তৰফৰ পৰা দুৰ্গা পূজাৰ বহুত বহুত শুভেচ্ছা জনালোঁ পূজা বুলি একো বিশেষ নহ'ব এবাৰ পূজাত মই ফ্লাফিৰ লগতে লাগি থাকিব লাগিব সেইবাবে মই এবাৰ পূজাত ক'লৈকো যাব নোৱাৰিম প্লেনিং আছিলে এখেতৰ থিয়েটাৰত যাম বুলি কাৰণ যিহেতু দুৰ্গা পূজাত তাততো জানি নলবাৰীৰ ফালে কিমান ধুনীয়া ফেষ্টিভেল হয় আৰু আমি ফেষ্টিভেল পেণ্ডেলত যিহেতু দুৰ্গা পূজাত মই 3টা বছৰে থিয়েটাৰ কৰি আহিছোঁ গতিকে এবাৰ বহুত মিছ কৰিম কিন্তু এবাৰ আচলতে ফ্লাফি ৰখীয়া হৈ থাকিব লাগিব কাৰণ আমাৰ নতুন ল'ৰা এজন পোৱা নাই ফ্লাফিক চাবলৈ আৰু এয়া চাওক মই পূজা বুলি ফ্লাফিৰ লগত ঘূৰি ফুৰিছোঁ ফ্লাফিক ফুৰাই আছোঁ আহা ফ্লাফি আই ন চবৰে গাত জঁপিয়াব লাগে অকল হা আৰু দুৰ্গা পূজা বুলি জেলেপি নাখালে হ'বনে গতিকে মই গধূলি ওলাই আহিলোঁ ওচৰৰ হোটেলখনৰ পৰা জেলেপি ল'লোঁ আৰু লগতে ধুনীয়া ধুনীয়া মিঠাই লৈ গ'লোঁ চাহ বনাইছে আমি ঘৰতে বন্দী এই দুষ্টজনীৰ কাৰণে আমি বন্দী হৈ গ'লোঁ এইজনীৰ কাৰণে আমি ক'লৈকো যাব নোৱাৰোঁ ফ্লাফি বদমাছ ছোৱালী অকল খেলি থাকে অকলেও নাথাকে অকলে থাকিব নোৱাৰে তাই সেইকাৰণে মই ঘৰত বন্দী এবাৰ মোৰ পূজা চোৱা নহ'ব এইবাৰহে প্ৰথম একদম জীৱনত প্ৰথমবাৰ মোৰ পূজাত মই ঘৰত সোমাই আছোঁ আচলতে যোৱাৰ কথা আছিলে কিন্তু যিহেতু এতিয়া ফ্লাফিক আমি অকলে এৰি থৈ যাব নোৱাৰোঁ এবাৰ বেয়াও লাগিছে কাৰণ যিহেতু আমি দুৰ্গা পূজাত আমি যোৱা বছৰ বেলখৰত কৰিছোঁ তাৰ আগৰ 2 বছৰ হেঙুলত থাকোঁতে মই চামতাত হাঁহপুৰত কৰিছিলোঁ কিমান দৰ্শক হয় সেই পূজাৰ পৰিৱেশটো দৰ্শকসকলক মই বহুত বেছি মিছ কৰিছোঁ আচলতে আৰু অথনিতো দিনত ঘৰত যেতিয়া আছোঁ মোৰ চকু পানী ওলাই গৈছে মানে পূজাৰ পৰিৱেশ মনত পৰি আৰু এবাৰ আচলতে ক'তো যোৱা নহ'বই তথাপি 12 তাৰিখে নিউজ লাইভত প্ৰগ্ৰেম এটা আছে বাৰু সেইদিনাখন যাব লাগিব সেইদিনাখনহে মোৰ ওলাই যোৱা হ'ব আৰু গুড মৰ্ণিং গা পা ধুই আহিছোঁ পাকঘৰ সোমালোঁ আৰু এতিয়া মই চিকেন বনাব লৈছোঁ আজি যিহেতু দশমী পূজা বুলিতো মোৰ ক'তো যোৱা হোৱা নাই আৰু এতিয়া মই চিকেন বনাম মোৰ বন্ধু পখিলি আহি আছে আৰু আজি আচলতে পূজাত মই ক'তো যোৱাই নাই কিন্তু আজিহে মোৰ যোৱা হ'ব নিউজ লাইভৰ অফিচত নিউজ লাইভত যিহেতু শাৰদীয় সুন্দৰী আৰু লগতে শ্ৰেষ্ঠ পূজা মণ্ডপৰ এটি অনুষ্ঠান অনুষ্ঠিত কৰে প্ৰত্যেক বছৰে এবাৰ মোক খুব বিচাৰক হিচাপে আজি আমন্ত্ৰণ জনাইছে মই তালৈ যাম এতিয়া তাৰ আগতে কামখিনি কৰি লওঁ এয়া চিকেন ধুই ল'লোঁ চিকেন বনাম পিঁয়াজ গুচাই আছোঁ আৰু এয়া মই বনোৱা চিকেন তাৰপিছত এয়া ভাত চব্জি দালি পখিলি আমাৰ আলহী আজি খোৱা দেই আৰু ইতিমধ্যে মোৰ মেকআপ হৈ গৈছে খুব ধুনীয়াকৈ কষ্ট কৰি পখিলিয়ে মোৰ মেকআপটো কৰি দিছে এতিয়া আপোনালোকে অলপ ভয়ংকৰ দেখি আছে কাৰণ লাইটিংটো অকণমান প্ৰব্লেম হৈ আছে অলপ পাছত লাইটটো হেৰি দেখি আছে অলপ পাছত দেখিব সেন্দুৰ যেতিয়া ল'ম ফুট ল'ম কাপোৰযোৰ পিন্ধিম তাৰপাছত লুকটো ওলাব ৰেডি হৈ গ'লোঁ খুব ধুনীয়াকৈ মোক পখিলিয়ে সজাই পৰাই দিলে সঁচাকৈ পখী বহুত ভাল লাগিছে একদম দুৰ্গা পূজাত যেনেকুৱা মই লুক বিচাৰিছিলোঁ পখিলিয়ে একদম সেনেকুৱা লুকে দিছে যে জল্দি ওলা দেৰি হৈ যাব আমাৰ এতিয়া নিউজ লাইভৰ অফিচৰ পৰা আমাক পিক আপ কৰিবলৈ আহিছে পখিলি থেংক ইউ ফৰ দিছ বিউটিফুল লুক আৰু আমি এতিয়া গৈ আছোঁ খুব ধুনীয়াকৈ মেকআপ কৰিলে পখিলিয়ে মই খুব ভাল পাইছোঁ লুকটো আৰু এতিয়া আচলতে পূজা বুলি মোৰ এইবাৰ ক'তো যোৱা হোৱাই নাই আৰু এটা কাৰণে বহুত ভাল লাগি আছে আজি আমি শ্ব' শেষ হোৱাৰ পাছত যাম মুকালমুৱালে পখিলি ঘৰো মুকালমুৱাত আৰু যিহেতু মোৰ হাজবেণ্ডৰ থিয়েটাৰো চলি আছে মুকালমুৱাত আজি বহুত দৰ্শক হৈছে আমি এক্সাইটেড হৈ গৈছোঁ দৰ্শক ইমানেই দৰ্শক হৈছে পখিও খবৰ পাইছে যে বহুত দৰ্শক হৈছে সেইকাৰণে আমি তাক ফোন কৰি আছে যে আজি বহুত অডিয়েঞ্চ বহুত হৈছে ক্ৰাউড গতিকে আমি যাম সকলোৱে যাম ফ্লাফিকলৈ যাম মাও যাব তাত ধুনীয়া বিয়াদত আছে থাকিবলৈ গতিকে আমি যাম পূজা পলমকৈ হ'লেও তাতে আমি চেলিব্ৰেট কৰোঁ হয় নে পক্ষী আৰু আমি আহি পালোহি নিউজ লাইভৰ অফিচ আৰু এতিয়া মেকআপ ৰুমত অকণমান ঠিক ঠাক কৰি লৈছোঁ কাৰণ অলপ পাছতে আমাৰ শ্ব'টো ষ্টাৰ্ট হ'ব মৰম লাগিছে ইনচেণ্ট লাগিছিল
আপোনালোকে যদি 12 অক্টোবৰৰ দিনা প্ৰগ্ৰেমটো লাইভ চাইছিলে তেতিয়াহ'লে চাগে দেখা পাইছিলে এই শ্ব'টো। আমি এতিয়া ওলালোঁ মুকালমুৱালৈ থিয়েটাৰ চাবলৈ। মেকআপ মুচিবলৈ সময় নাই, এজনী যি উৎপাত দেখিছে। আৰু এতিয়া ৰাস্তা চাই চাই যাব লাগে, পাগল কৰি দিছে ৰাতিখন মোক। আমি এতিয়া গৈ আছোঁ, এয়া চম্পক সদায় মোৰ বিপদৰ লগৰী। চম্পকৰ ফেমিলি মই পিছত দেখুৱাম, এনেকৈ গৈ আছে। এতিয়া মোৰ কাৰণে সম্ভৱ হোৱা নাই যে ভিডিঅ' বনাম। আমি গোটেই গাল এতিয়া গৈ আছোঁ। ল পখি ল, টোপনি ৰাখছি ৰ। গুড মৰ্ণিং। আমি আহি পালোহি মুকালমুৱা। এইটো আইবিত আছোঁ, খুব ধুনীয়া আইবিটো, ভাল লাগিছে। আৰু ইমান দিনৰ মই লগো পাইছোঁ। কালি বাৰু মোৰ ভ্লগ একো বনোৱা নহ'লে, কাৰণ কালি ভ্লগ বনাইছোঁ। দেখাওঁ ফ্লাফিক ৰাতিপুৱাৰ পৰা পূৰা খেলালে তেখেতে। ঐ ছোৱালী, ইয়াই খেল চাই ইহঁত। আইঅ' পানীও বিচাৰে দেই, তাৰপিছত গৈ পানী বিচাৰেগৈ। পানীকণ লৈ আনো নেকি? পানী অকণ। ইমান যে ধুনীয়া পৰিৱেশ, আহিয়ে মনটো ভাল লাগি গৈছে বহুত দিনৰ মূৰত। আৰু চবতকৈ ভাল পাইছে আমাৰ ফ্লাফিয়ে, সেইজনী আমাৰ ফ্লাফি। আমাৰ জিনটোৱে আজি কি বনালে? চিকেন, ভাত। জিনটো নেমু আছে? আছে। আমি এতিয়া ভাত খাওঁ চবেই। আমি এতিয়া যাওঁ নাটক চাবলৈ। পখি আৰু লগত কোন আছে? ফ্লাফি। ক'ত গ'ল ফ্লাফি? ফ্লাফি লুক দে, কেমেৰাত লুক দে ফ্লাফি। হেল্প কৰি দিটা নাজানো। ফ্লাফি আজি ঢেৰ বা আহি গ'ল ন? ফ্লাফি আজি ঢেৰ বাক লগ পাইছে। এইবোৰ চব ফ্লাফিৰ বা মাহী ফ্লাফি মাহী এইবোৰ। পখি মই গ'লে ফ্লাফি কোনে চাব? নিয় যদি কোচত লৈ ল, আৰু এয়া চাওকচোন, মুকালমুৱাত ৰাজমুকুট থিয়েটাৰৰ মহাৰণৰ বলীয়া ঘোঁৰা নাটক চাবলৈ অহা দৰ্শকসকল। আৰু এয়া দ্বিতীয় দৰ্শনীৰ বাবে অপেক্ষা কৰি থকা দৰ্শকসকল। আৰু অলপ পাছতেই তেখেতসকলৰ তৃতীয় দৰ্শনীও আৰম্ভ হ'ব। গোটেই দৰ্শকেৰে ভৰি পৰিছে ৰাজমুকুট থিয়েটাৰৰ প্ৰেক্ষাগৃহ। আৰু মাজে মাজে থিয়েটাৰলৈ যাওঁতে যেতিয়া মই মোৰ অনুৰাগীসকলক লগ পাওঁ, সঁচাকৈ মনটো বহুত ভাল লাগে। গুড মৰ্ণিং। আজি আমাৰ মুকালমুৱাত দ্বিতীয়টি দিন, আৰু এতিয়া আমি যাব ওলাইছোঁ গংগা যমুনা ৰিজৰ্ট। সকলোৱে এনেই আৰু অলপ ফুৰি আহোঁগৈ, খানা খাবলৈ বুলি নহয়। খানা যিহেতু পখিলিও ঘৰ যিহেতু ইয়াতে, পখিও কৈ আছে যে তাৰ ঘৰত যাব লাগে, সি বোলে চাহ খুৱাব। গতিকে আমি এতিয়া যাওঁ সকলোৱে। আৰু পূজাত সঁচাকৈ বহুত এনজয় কৰিলোঁ ন, ভাল লাগিলে। আপুনিতো মুকালমুৱাত পূজা প্ৰথম চাইছে? এইফালে জেগাবোৰ চাবলৈ মন যায়। কেনেকুৱা লাগিছে? ভাল লাগিছে। আকৌ এতিয়া চামগৈ আমাৰ মুকালমুৱাত আহি কেনেকুৱা লাগিছে নিৰ্মা? বহুত ভাল লাগিছে। থেংক ইউ। ব'লা পখিল ফুৰাই দিয়া আমাক অলপ। আমি এতিয়া গৈ আছোঁ গংগা যমুনা ৰিজৰ্ট, তাৰপিছত পখিলি ঘৰত যাম। ৰাস্তা চাওঁ, ইমান ধুনীয়া ৰাস্তা, বৰ ধুনীয়া হৈ গ'ল আকৌ ন এইফালে। আমি এতিয়া আহি পাই গ'লোঁ গংগা যমুনা ৰিজৰ্ট। এয়া মই ছেকেণ্ড টাইম আহিছোঁ এবাৰ। বিৰাট ধুনীয়া জানানে, পৰিৱেশটো বৰ ভাল লাগে। বহুত আমি আহিছোঁ। ইয়াতে ফটো মাৰিছিলোঁ, ৰীল বনাইছিলোঁ যোৱাবাৰ।
আৰু আমি দুইজনে তাত গৈ ধুনীয়া ধুনীয়া ৰিলছ বনালোঁ আৰু আমাৰ ৰিলছবিলাক বনাই দিলে পখিলীয়ে। আৰু এই ৰিলছসমূহ অলৰেডি মই ইনষ্টাগ্ৰামত পষ্ট কৰিছোঁ মোৰ প্ৰফাইলত। যিসকল মোৰ ইনষ্টাগ্ৰামৰ ফলোৱাৰ্ছ আছে তেওঁলোকে চাগে দেখিছে এই ৰিলছকেইটা। কেনেকুৱা লাগিছে আহি? তই ইমান ওচৰটো ইয়াৰে তই নাজানা। এয়া আমাৰ ভূপেন্দাৰ ল'ৰা, মানে এই গংগা যমুনা ৰিজৰ্টৰ অ'নাৰৰ ল'ৰা। অ'নাৰে আৰু সৰু মালিক হয় নাই? আজি খাম আৰু আমি ভাত খাওঁ বুলি আহিছোঁ। বহুত দিন একেলগে বাহিৰত আমাৰ খোৱা হোৱাই নাই, আমিতো সোমাই থাকোঁ ন ঘৰত, সেইকাৰণে আজি একেলগে খাম বুলি আহিছোঁ। খাম আৰু ইয়াত খানা এনেও বহুত টেষ্টি হয়। আৰু আপোনালোকে আহিব, দিনটো একদম ধুনীয়াকৈ ইয়াত টাইম স্পেণ্ড কৰিবলৈ বহুত ভাল, ৰাতিও বহুত ভাল লাগে। আমাৰ দিনতে অহা হয় যিহেতু। আৰু আমাৰ খানা খাই হৈ গ'ল, বিৰাট টেষ্টি খানা। এতিয়া যাওঁ আমি এতিয়া আমি পখিলীৰ ঘৰত এপাক সোমাম, তাৰপিছত যামগৈ আকৌ ৰাতি গুৱাহাটী যাব আছেই। কাইলৈৰ পৰা আকৌ শ্বুটিং ষ্টাৰ্ট। বিৰাট বেছি ভাল লাগিল, ইমান দিনৰ মূৰত একেলগে চবেই আহিলোঁ, খানা খালোঁ এসাঁজ, কাৰণ একেলগেতো আজিকালি খুব কমেই লগ পোৱা হয় আমাৰ। এতিয়া খাই বৈ আমি আহিলোঁ পটককৈ পক্ষীৰ ঘৰত মাত এষাৰ দি তাৰপিছত যামগৈ আৰু দেই। পক্ষী আহি পাই গ'লোঁ আমি এইয়া পখিলীৰ গাঁও। পখিলীৰ ঘৰ কোনটো? আমি আহি পালোঁ পখিলীৰ ঘৰত। এয়া পখিলী মা। অঁ খুৰী ভাল ন? কালি নাটক চালে ন খুৰীহঁতে? কেনেকুৱা লাগিলে? বাৰু আজিলৈ সামৰিছোঁ, পুনৰ নতুন ভ্লগত আপোনালোকক লগ পাই আছোঁ। বাই বাই এভৰিৱান।